নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে অল জব ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া সাহিত্যৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিসমূহ সাধাৰণতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত আহি থাকে। তেনেহ'লে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল অসমীয়া ভাষা সাহিত্যৰ জনক কোন? আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ল শ্ৰীমন্ত শংকৰদেৱ। ২ নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল কীৰ্তন। ৩ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া গদ্য লেখক কোন? ইয়াৰ উত্তৰটো হ'ল ভট্টদেৱ। ৪ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। ৫ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল অসমীয়া চুটিগল্পৰ জনক কোন? ইয়াৰ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। ৬ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভি। ৭ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতা কোন? ইয়াৰ উত্তৰটো হ'ল ৰবিনচন, ১৮৩৯ চন। ৮ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোতা কোন? ইয়াৰ উত্তৰটো হ'ল ব্ৰনছন, ১৮৬৭ চন। ৯ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ইয়াৰ উত্তৰটো হ'ল পদ্মনাথ গোহাঞিবৰুৱা। ১০ নম্বৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত আৰু কিমান চনত হৈছিল? ইয়াৰ উত্তৰটো হ'ল শিৱসাগৰত আৰু ১৯১৭ চনৰ ডিচেম্বৰ মাহত। ১১ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ল হেমচন্দ্ৰ বৰুৱা। ১২ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া নাটক কোনখন? আৰু ইয়াৰ উত্তৰটো হ'ল শংকৰদেৱৰ চিহ্নযাত্ৰা। ১৩ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা কোন? আৰু ইয়াৰ উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। ১৪ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ছপা পুথি কোনখন? আৰু ইয়াৰ উত্তৰটো হ'ল আত্মাৰাম শৰ্মাৰ ধৰ্ম পুস্তক, ১৮১৩ চন। ১৫ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চিকাৰ কাহিনী কোনখন? আৰু ইয়াৰ উত্তৰটো হ'ল তৰুণৰাম ফুকনৰ চিকাৰ কাহিনী। ১৬ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চনেট, আৰু ইয়াৰ উত্তৰটো হ'ল হেমচন্দ্ৰ গোস্বামী ৰচিত প্ৰিয়তমাৰ চিঠি। ১৭ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ছপা উপন্যাস, আৰু ইয়াৰ উত্তৰটো হ'ল পদ্মনাথ গোহাঞিবৰুৱা ৰচিত লাহৰী, আৰু চনটো হ'ল ১৮৯২ চন। ১৮ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কোনবোৰ গীতত পোৱা যায়? আৰু ইয়াৰ উত্তৰটো হ'ল চৰ্যাপদ বা চৰ্যাগীতত। ১৯ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ কন্যা। ২০ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? ইয়াৰ উত্তৰটো হ'ল বনকুঁৱৰী, আৰু কবি চন্দ্ৰকুমাৰ আগৰৱালা। ২১ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল বিলাতৰ চিঠি, ১৯৩৯ চন, আৰু লেখক জ্ঞানদাভিৰাম বৰুৱা। ২২ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? আৰু ইয়াৰ উত্তৰটো হ'ল ভট্টদেৱক। ২৩ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটি হ'ল অসমৰ প্ৰথম চনেট কবি কোন? আৰু ইয়াৰ উত্তৰটো হ'ল হেমচন্দ্ৰ গোস্বামী। ২৪ নম্বৰ প্ৰশ্নটি হ'ল অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত। ২৫ নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ। প্ৰশ্নটি হ'ল অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? ইয়াৰ উত্তৰটো হ'ল জোনাকী কাকত ওলোৱাৰ পৰা। ২৬ নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ। প্ৰশ্নটি হ'ল অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হ'ল ৰজনীকান্ত বৰদলৈক।
27 নম্বৰ প্ৰশ্নটি হ'ল প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ আৰু এখন লিখিছিল উইলিয়াম ৰবিনছনে 1839 চনত। 28 নম্বৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ল শৰৎচন্দ্ৰ গোস্বামী। 29 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ। প্ৰশ্নটো হ'ল অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল চন্দ্ৰকান্ত অভিধান আৰু চনটো হ'ল 1933 চন। 30 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ। প্ৰশ্নটি হ'ল চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? ইয়াৰ উত্তৰটো হ'ল ফণী শৰ্মা। 31 নম্বৰ প্ৰশ্নটো হ'ল ভানুমতী উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ল পদ্মনাথ গোহাঁই বৰুৱা। 32 নম্বৰ প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল বনফুল 1952 চন আৰু লেখক যতীন্দ্ৰনাথ দুৱৰা। 33 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ। প্ৰশ্নটো হ'ল মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল মামৰে ধৰা তৰোৱাল। 34 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ। প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ল সুগন্ধি পখিলা। 35 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ। প্ৰশ্নটো হ'ল জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। 36 নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ। প্ৰশ্নটো হ'ল ৰামধেনুৰ সম্পাদক কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ল ইন্দ্ৰকমল বেজবৰুৱা। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।